Hello everyone, welcome to my channel. মই নৱজ্যোতি কলিতা। আজি আমি কথা পাতিব ওলাইছো নতুন বছৰ যি আহি আছে 2026 তো তাত আমি কেনেকুৱা ধৰণৰ ৰিজলিউশন লোৱা উচিত বা ৰিজলিউশন আমি কেনেকৈ আমি ললে নহব ৰিজলিউশন যিখিনি আমি মানে সংকল্প যিটো আমি লং সেইখিনি যাতে আমি ভালদৰে পালন কৰিব পাৰো আৰু আমি যাতে সেইখিনি এচিভ কৰিব পাৰো লাভ কৰিব পাৰো সো আমি জেনাৰেলি কি কৰো যেতিয়া ডিসেম্বৰ মাহৰ লাষ্ট পাই তেতিয়া আমি ভাবু যে নতুন বছৰৰ 1 তাৰিখৰ পৰা 1 জানুৱাৰীৰ পৰা আমি এইখিনি কৰিম এই বছৰটোত অহা বছৰত আমি অমুক কৰিম কিন্তু দেখা পাওঁ যে আমি জানুৱাৰীৰ মাজমানলৈকে বা জানুৱাৰী মাহতে গোটেই আমাৰ যিখিনি লক্ষ্য উদ্দেশ্য গোটেইখিনি শেষ হৈ যায় ইয়াৰ কাৰণ হ'ল যে আমি বিৰাট মোটিভেট হওঁ আমি মোটিভেশনটোই আমাক অলপ দিগদাৰি দিয়ে সেইটো হ'ল আমি জসতে কাম এটা ষ্টাৰ্ট কৰি দিম বা ভাবু যে আমি এইটো কৰিম কিন্তু কি হয় আমি ডিসিপ্লিন নহওঁ আমি সেই কামটো বা সেই যেটো কৰিবলগীয়া কাম যেটো উদ্দেশ্য আগত ৰাখি আমি আগবাঢ়ো সেইটো আমি ডেইলি বেসিছত নকৰো পাহৰি যাম আমাৰ যেতিয়া আমি বহুত মোটিভেট হৈ থাকো মোটিভেশনক আমি অসমীয়াত কোৱা হয় অভিৰচন বা অভিপ্ৰায় বুলি কয় তো অভিৰচনটো আমাৰ হ'ল এটা টেম্পৰাৰী বস্তু আমাৰ মোটিভেশন আৰু ডিসিপ্লিন মেইনলি এই দুটা শব্দ খুব ইম্পৰ্টেন্ট হৈ যায় যিকোনো কাম এটা যদি একদম আৰম্ভণিৰ পৰা শেষলৈকে আমি যদি পালন কৰিব লগা হয় বা কামটো শেষলৈকে কৰিব লাগিলে গতিকে মোটিভেশনো দুই ধৰণৰ আছে এটা হ'ল এক্সটাৰ্নেল মোটিভেশন এটা ইন্টাৰনেল মোটিভেশন মানে এটা বাহিৰৰ পৰা আহা আৰু এটা আমাৰ ভিতৰৰ পৰা আহা যদি আমি কিবা এটা ভিডিও চাই বা কাৰোবাৰ কথা একাষাৰ শুনি আমি মোটিভেট হওঁ এইটো কিন্তু ক্ষণস্থায়ী কথাটো পাহৰি যাম আমি আৰু আমাৰ লক্ষ্য উদ্দেশ্য আমি পাহৰি যাম কিন্তু যেটো আমাৰ ইন্টাৰনেল মোটিভেশন আমি ভিতৰৰ পৰা যেটো বিচাৰো বা আশা কৰো সেইটোহে কিন্তু আসল বস্তু আৰু অকল মোটিভেশনটোও কিন্তু কাম নিদিব যদিহে আমি সেই কামটো ডিসিপ্লিনত কৰি না যাও অৰ্থাৎ আমি এটা শিডিউল বনাই ল'ব লাগিব যাতে যে এইটো কৰিব লাগিলে কিমান সময় লাগিব কি লাগিব তো গোটেইখিনি বস্তু আমি এটা প্ল্যান কৰি ল'ব লাগিব প্ল্যান কৰি লৈ সেই মতে আমি আগবাঢ়ি যাব লাগিব তো মোটিভেশন যেটো ভিতৰৰ পৰা আহা মোটিভেশন সেইটোতো খুব ভাল যিয়ে আমাক এটা ফিউলৰ দৰে কাম কৰিব আমাক প্ৰতিটো মুহূৰ্ততে এটা জোশ এটা দি থাকিব এটা জুই এটা জ্বলাই থাকিব ভিতৰৰ পৰা কিন্তু মেইন কথাটো হ'ল আমি ডিসিপ্লিনতহে কামটো কৰি যাব লাগিব আৰু ডিসিপ্লিনৰ সেই কাৰণে মোটিভেশনতকৈ ডিসিপ্লিনক প্ৰায়োৰিটি দিয়ক বেছি মোটিভেট হ'লেও এদিন বা দুদিন থাকে যেনে আমাৰ যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনা আৰু তাৰ পিছদিনা বা দুদিন তিনিদিন মান যিখিনি 10ৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে খুব পঢ়ে 8 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টা পঢ়ি দিয়ে তাৰ পিছত নেক্সট এদিন বা দুদিন পঢ়ি তাৰ পিছত আৰু গ'ল তাতকৈ মই ছাত্ৰ-ছাত্ৰীসকলক প্ৰায়ে কওঁ যে তোমালোকে 6 ঘণ্টা পঢ়া 5-6 ঘণ্টা পঢ়া বা 7-8 ঘণ্টা পঢ়া ৰেগুলাৰ পঢ়া 6 ঘণ্টা পঢ়া প্ৰতিটো সাবজেক্ট 1 ঘণ্টাকৈ যদিও পঢ়া তেতিয়া এনাফ এক বছৰ যেতিয়া কন্টিনিউয়াছলি ডেইলি ইভেন বহুত যদি মেডিকেল হয় ইমাৰ্জেন্সি হয় সেইটো বেলেগ কথা কিন্তু আমি বিয়া হবা হেবিলাক বাদ দি হলেও আমি 5 ঘণ্টা 6 ঘণ্টা যদি পঢ়ো ইটস সাফিচিয়েন্ট সো সেইটো হ'ল ডিসিপ্লিন নিয়মানুবৰ্তিতাৰ ধুনীয়া এটা মই সংজ্ঞা এটা লিখিছো যে নিজৰ লক্ষ্য মনত ৰাখি তাক লাভ নকৰালৈকে এটা লক্ষ্য মনত থাকিব লাগিব আৰু সেইটো যেতিয়ালৈকে নাপাওঁ এক মন এক ধ্যানে বিচলিত নোহোৱাকৈ কষ্ট কৰা সেইটোৱে হ'ল আমাৰ ডিসিপ্লিন মানে নিয়মানুবৰ্তিতা এইটো ইংৰাজীত আৰু এটা শব্দ কোৱা হয় পাৰসিভাৰেন্স যেটো অধ্যৱসায় বুলি আমি ক'ব পাৰো গতিকে নিজৰ লক্ষ্য মনত ৰাখি তাক লাভ নকৰালৈকে এক মন এক ধ্যানে বিচলিত নোহোৱাকৈ আমি ডাইভাৰ্ট হ'ব নোৱাৰো যিকোনো এক্সট্ৰা কামত যাতে আমাৰ মনোযোগটো না যায় সো তেনেকৈ কষ্ট কৰি থকাটোই হ'ল ডিসিপ্লিন আৰু তাতে যেটো আমাৰ ইন্টাৰনেল মোটিভেশন আছে এক্সটাৰ্নেল মোটিভেশনে কিন্তু বেছি কাম নিদিয়ে সো ইন্টাৰনেল যেটো আমাৰ মনৰ পৰা যেটো জোশ ইচ্ছা সেই বস্তুটোই কিন্তু আমাক বহুতখিনি হেল্প কৰিব আৰু নতুন বছৰৰ ৰিজলিউশনৰ ক্ষেত্ৰত ক'ব লাগিলে কিবা এটা ভাল অভ্যাস গঢ়ি তোলক কিবা এটা স্কিল শিকক কিবা কোনোবাই যদি ভাবি আছে মই নতুন বিজনেস এটা ষ্টাৰ্ট কৰিম দোকান দিম বা কিবা কৰিম তো ভাবি নাথাকিব জাস্ট এক্সিকিউট ইট চাওক পৃথিৱীত 7 কোটি মানুহ আছো আমি 7 কোটি মানুহৰ সকলোৰে কিবা নহয় কিবা আইডিয়া আছে বহুত ভাল আইডিয়া আছে কিন্তু কথাটো হ'ল আইডিয়া থাকিলে নহব আইডিয়াটো আমি এক্সিকিউট কৰিব লাগিব আমি আইডিয়াটো কাৰ্যকৰী কৰিব লাগিব তেতিয়াহে ৰিজাল্ট পাম নহলে তো আইডিয়া সকলোৰে আইডিয়া আছে তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কথা হ'ল 2026 যাতে বেষ্ট ফাইনান্সিয়েল ইয়াৰ হয় আপোনাৰ কাৰণে অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক ঋণ যদি আছে ধাৰ যদি আছে সেইখিনি আমি কমাবৰ চেষ্টা কৰা উচিত আৰু সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগিব ধাৰৰ ক্ষেত্ৰত এতিয়া 90% মানুহৰে আমি গম পাইছো মই মানুহবিলাকক লগ পালে সুধু এইটো বিষয়ত জানিবৰ কাৰণে 90% মানুহৰে ধাৰ আছে জমা আছে বাট ধাৰো আছে কিন্তু আমি
ঋণৰ পৰিমাণ যাতে কমাব পাৰোঁ আৰু কাৰণ সেইটো আমাক টেনশ্যন দি থাকে টেনশ্যন দিব গতিকে আমি আগবাঢ়িব নোৱাৰিম ফাইনেন্সিয়েলি অৰ্থনৈতিকভাৱে আৰু সংকল্প আমি এয়াই লওঁ আৰু মাত্ৰ সংকল্প লিখি লৈ নোটত নহয় আমি যাতে আমাৰ মাইণ্ডত লিখি লওঁ আৰু যাতে আমি নাপাহৰোঁ গোটেই 2026টো যাতে আমি ভালদৰে মনত ৰাখিব পাৰোঁ আমাৰ লক্ষ্য উদ্দেশ্যবিলাক আমি পূৰণ কৰিব পাৰোঁ যাতে আৰু আইডিয়াজৰ কথা ক'লোঁ মই বেছি ভাবি থাকিলে কাম নাই কোনোবাই যোনে যি ভাবিছে ষ্টুডেণ্ট হওক পঢ়াৰ কিবা প্লেনিং কৰিছে পঢ়াওক বিজনেছ চাকৰিৰ ক্ষেত্ৰত 2025 যি হ'ল বহুতে চাকৰি পালে সেইটো খুব ভাল লাগিছে অসম চৰকাৰৰ আমাৰ শিক্ষা বিভাগতেই হওক বা হোম পুলিচতেই হওক আৰু বিভিন্ন ক্ষেত্ৰত হেল্থতেই হওক গতিকে যিসকল এতিয়াও জইন কৰা নাই তেওঁলোকে পঢ়ি থাকক তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক অল দ্য বেষ্ট আৰু নতুন বছৰটো যাতে সকলোৰে শুভ হয় থেংক ইউ ভেৰি মাছ